হাই গাইজ, এইখন পৃথিৱীত খুব বেছি 1 বা 2% মানুহ সফল হয় আৰু বাকী 99% মানুহে বিফল হয়। সকলোৰে একেটাই সময় 24 ঘণ্টা সকলোৱে পায়, আপুনিও 24 ঘণ্টা পায়, মই 24 ঘণ্টা পাওঁ। তাৰে মাত্ৰ 1 বা 2% মানুহে সফল হয়, বাকী 99% মানুহ বিফল হৈ যায় যিকোনো কৰ্মতে। সেই প্ৰশ্নটো শ্ৰীকৃষ্ণক গীতাত অৰ্জুনে সুধিছিলে যে পৃথিৱীৰ 1% মানুহ বা 2% মানুহ সফল হয়, বাকী 99% বা 98% মানুহে বিফল কিয় হয়? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, অৰ্জুন, সেই যি 1% মানুহে সফল হয়, সেই 1% মানুহৰ এটা কমন হেবিট হ'ল কনচিষ্টেঞ্চি। নিৰৱচ্ছিন্নভাৱে এটা বিষয়ত তেওঁলোকে লাগি থাকিব পাৰে। সৰু বিষয় এটাত আৰম্ভ কৰি, সৰু কাম এটা আৰম্ভ কৰি নিৰৱচ্ছিন্নভাৱে যেতিয়া লাগি থাকিব, তেতিয়াই সফলতা আহে। কিন্তু 99% মানুহ সফল হ'ব নোৱাৰাৰ কাৰণটো হ'ল, এটা কাম আৰম্ভ কৰি সেই কামটোত 1% বা 2% যেতিয়া কৰিব, তাৰপিছত যেতিয়া তাত সফলতা নাহে, তাৰপিছত সেই কামটো আধাতে আৰু এটা কামত আমি আগবাঢ়ি যাওঁ, আৰু তাৰ কাৰণে আমি কোনো এটা কামতে সফল হ'ব নোৱাৰোঁ। কিন্তু যিসকল মানুহে সফলতা লাভ কৰিছে, তেওঁলোকে নিৰৱচ্ছিন্নভাৱে বিফল হ'লেও সেই কামটোত নিৰৱচ্ছিন্নভাৱে লাগি থাকি এটা সময়ত বৃহৎ এটা সফলতাৰ মুখ দেখা পোৱা যায়। সেইবাবে তেওঁ এটা উদাহৰণ হিচাপে কৈছিলে, শ্ৰীকৃষ্ণ গীতাত কৈছিলে যে যেতিয়া নিজৰাৰ পৰা পানী বৈ থাকে, নিজৰাৰ পানী এটুপ এটুপকৈ পৰি এটা বিশাল শিলত পৰি শিলটো মানে আপোনাৰ ভাঙি দিব পাৰে। গতিকে যদি সফলতা লাভ কৰিব লাগে, যিকোনো কামতে যদি সফলতা লাভ কৰিব লাগে, তেতিয়াহ'লে তাৰ মূল মন্ত্ৰটো হ'ল কনচিষ্টেঞ্চি। নিৰৱচ্ছিন্নভাৱে এটা বিষয়ত লাগি থাকিব পাৰিলে আপুনি সফলতা লাভ কৰিব পাৰিব, বা মই সফলতা লাভ কৰিব পাৰিম। এইটো মই কোৱা নাই, গীতাৰ 40 নং অধ্যায়ত কৈছে, আৰু সেই কথাটো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।